আৰু এই গছিয়ে হৈছে সেই ঐতিহাসিক বন্তি গছি, যি গছি বন্তি মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱ গুৰুজনাই লগাই থৈ গৈছিল। চনৰ পৰা অবিৰতভাৱে এই চাকি গছ জ্বলি আছে আৰু ৰাইজক আশীৰ্বাদ দি আছে। এই চাকি লৈ যি মনোকামনা পূৰ্ণ হয়তো সেৱা লয়, সকলোৱে মনোবাঞ্ছা পূৰ্ণ হয়। দশক পাৰ হৈ গ'ল, বতাহ ধুমুহা পৰা আদি কৰি এনেকুৱা বহু পৰিস্থিতি আহে, তথাপিও বন্তি গছি কিন্তু আজিও জ্বলি আছে। এটা সময়তো আমাৰ নামঘৰত চাপৰ আছিলে, সেই চাপৰ থাকোঁতে আমাৰতো ইয়াত ফ্লাডেৰিয়া এইটো বানপানী হৈছিলে, তেতিয়াও কিন্তু আমাৰ নামঘৰত মানে চলি আছিলে আৰু চাকি গছো অবিৰতভাৱে এহাল বৃদ্ধ দম্পতি আছিল। সেই দম্পতিৰ গৃহতে এদিন এৰাতি আশ্ৰয় লৈ এই বন্তি গছি জ্বলাইছিল। হয়তো সেই সময়ত ঔটেঙা বা অমিতা তেনেকুৱা পাত্ৰ আছিল। এপাহ ঢেকীয়া ফুল আপুনি স্বচক্ষে দেখাটো আপোনাৰ জীৱনৰ কাৰণে এটা বৰ অবিস্মৰণীয় মুহূৰ্ত। সচৰাচৰ ঢেকীয়া ফুল নুফুলে বুলি কয় মানুহে, কিন্তু এপাহ ঢেকীয়া ফুল, আপুৰুগীয়া ঢেকীয়া ফুল এপাহ দেখিছে আপোনালোকে।